ধন্যবাদ জানাইছোঁ সাংবাদিক বন্ধুসকল। যেহেতু আজি 4 বছৰ বিৰতিৰ পিছত আজি এটা আমাৰ সাধাৰণ সভা হৈছে ৰৌতা বণিকন্ঠা চেম্বাৰ্ছ অফ কমাৰ্চৰ। এই বণিকন্ঠাৰ যোগেদি আমি 2 বছৰীয়া আমাৰ কাৰ্যকাল। এই 2 বছৰীয়া কাৰ্যকালত আমি যিমানখিনি পাৰোঁ আমি এই ৰৌতা চাৰিআলি টাউনখন আমি অলপ উন্নতিৰ পথত লৈ যাব বুলি আমি এটা আশা আছে আৰু সদস্যসকলৰ সহায় সহযোগিতাৰে হয়তো নিশ্চয় আমি আশাপূৰ্ণ হ'ব। আমি ভাবিছোঁ ৰৌতাৰ যিটো আমাৰ এটা বণিকন্ঠাৰ যিটো আমাৰ এৰিয়া, এই এৰিয়াটোত আমাৰ কিছুমান বহুত কৰিবলগীয়া আছে। আমাৰ শৌচালয় নাই, পেচাব কৰিবৰ কাৰণে কিছুমান বহুত সমস্যা আহে, আমাৰ দোকানীসকলৰো আহে আৰু বিভিন্ন মানে ঠাইৰ পৰা ব্যক্তিসকল আহিলে শৌচ পেচাব কৰাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হয়, বিশেষকৈ মহিলাসকলক। সেয়ে ভাবিছোঁ আমি প্ৰথমতে আমি এইটো আগত আগভাগ ল'ব লাগে আৰু আমাৰ ৰৌতা চাৰিআলিটো উন্নয়নৰ পথত আগবাঢ়ি চাফ চিকুণৰ বাবে আমি আগবাঢ়িব লাগিব। সেইখিনিয়ে প্ৰথমতে আমাৰ কাৰ্যসূচী। ষ্ট্ৰীট লাইটৰ কাৰণে এটা আমি আগতেও আমি জনাইছিলোঁ, সেই কমিটিসকলে সফলতা হোৱা নাই। কিন্তু এতিয়া আমি যদি সঁচাই আমি যদি সকলোৱে মিলি আমি এটা কাৰ্যত উপনীত হওঁ, হয়তো নিশ্চয় আমি কৰিব পাৰিম এইটো। হয় 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 এইটো অৱশ্যে হয়, এইটো বহুতৰ ফালৰ পৰা সমালোচনা আহি আছে। মঙলৰ বন্ধটো আমি প্ৰতি সপ্তাহে আমি বন্ধ পালন কৰোঁ, হয় কিছুমানে হয়তো বন্ধ পালন নকৰে। এইটো অৱশ্যে আমি এইটো কঠোৰভাৱে আমি এটা সিদ্ধান্ত ল'ম বুলি আমি ভাবিছোঁ। হয় 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 এইটো মোৰ এইটো দৃষ্টিগোচৰ হৈছে, কাৰণ মোৰো দোকান আছে। মই দোকান বন্ধ কৰাৰ পিছত মই এইখিনি চাফ চিকুণ কৰি জ্বলাই দিওঁ, কিন্তু বহুত দোকানীয়ে নকৰে, ৰাস্তাত ঝাৰু মাৰি পেলায়। এইটো আমাৰ সদস্যসকলৰ ফালৰ পৰা এইটো চোৱা চিতা কৰিব আৰু যিমান পাৰোঁ আমি ৰৌতা VCDC মই চেয়াৰমেনৰ লগত আলোচনা কৰিছোঁ, এখন গাড়ী ব্যৱস্থা হ'ব আৰু ছুইপাৰ তেওঁলোকৰ এটা আমি হেৰি কৰিছোঁ, তেওঁলোকক আমি নিৰ্দিষ্ট এটা হেৰি দি আমি মাননি দি হ'লেও এইটো চাফ চিকুণ কৰাৰ কাৰণে আলোচনা কৰিম। এইটো আমাৰ 21জনীয়া সমিতি এটা গঠন কৰিলোঁ, তাৰ ভিতৰত আমাৰ সদস্য আৰু অলপ বাঢ়িছে। মূল কমিটি আমাৰ 21জনীয়া। যান জঁট সমাধানৰ ক্ষেত্ৰত মানে প্ৰশাসন বিভাগে কেইদিনমান লাগি আছে। এইটো অৱশ্যে আমিও এইটো চিন্তা কৰিম। আমাৰ সমিতিৰ তৰফৰ পৰা আমি যিমান পাৰোঁ যদি আমি এইটো ৰাস্তাটো ক্লিয়াৰ কৰোঁ, হয়তো নিশ্চয় বাহিৰৰ মানুহে অলপ ভাল পাব। পৰ্যায়ত আমাৰ সদস্য ক'ব, আমাৰ তেওঁৰো অভিজ্ঞতা আছে এইখিনি ক্ষেত্ৰত ক'ব, কাৰণ আমি ই ৰিক্সাৰ আমাৰ পাৰ্কিঙৰ কাৰণে এইটো ব্যৱস্থা তেওঁলোকৰ লগত আমি আলোচনা কৰিম। এটা পাৰ্কিং কৰক, কাৰণ এইটো য'ত পাৰ্কিং কৰিব সময়মতে তেওঁলোকে এখন দুখনকৈ ওলাই আহি কাষ্টমাৰ লৈ যাব, পেচেণ্টাৰ লৈ যাব, এইটো আমি কৰিম পিছত নিশ্চয়। কাৰণটো আপোনালোকৰ চেনেল যোগেদি চাগে আমাৰ এখন তদৰ্থ কমিটি গঠন হৈছিল, ভংগ হোৱাটো নিশ্চয় পূৰ্বৰ কমিটি জনাইছিল। আৰু সেই মৰ্মে আমিও আজি ঘোষণা কৰোঁ আমাৰ ৰৌতা চাৰিআলিত নতুনকৈ এখন পূৰ্ণাংগ কমিটি গঠন হ'ল 21জনীয়া। বহু আশা আকাংক্ষাৰ থলেদি এটা গঠন হৈছে, বহুতে আশা ৰাখিছে নতুন কমিটিৰ ওপৰত। আৰু সেই মৰ্মে আজি আপোনালোকক কৈ দিছোঁ, সভাপতি আমাৰ শ্ৰী জীৱন দাস আৰু উপসভাপতি অনিল পাঠক, সাধন সেন, বৈচাৰ ব্ৰহ্ম। তাৰ পৰা আপোনাৰ সম্পাদক থাকিব ৰাতুল দেউৰী, সহকাৰী সম্পাদক 2জন থাকিব, সমীৰ আইচ আৰু অলকা হাজৰিকা লেডি এজন থাকিব। ধনবৰালি হিচাপত থাকিব সৌৰভ জালান। আৰু এটা আমাৰ আগৰ পৰা এটা ৰাখি থোৱা আছিল ক্ৰীড়া সম্পাদক, তাতে 2জন থাকিব, ৰঞ্জিত বিশ্বাস আৰু মেঘৰাজ উপাধ্যায়। তাৰ কাৰ্যালয় সম্পাদক হ'ব বিক্ৰম দেউৰী। লগতে থাকিব আমাৰ এক্সিকিউটিভ মেম্বাৰ 11জন, অপূৰ্ব শৰ্মা, নীৰেণ দে, সন্তোষ পাল, মৃদুল সূত্ৰধৰ, অচিত বিশ্বাস, তাপস পাল, সাবিনা বসুমতাৰী, মংগল দৈমাৰী, কলনী বাগলাৰী, কিশোৰ নাথ, মণি হাছান। এইখিনি আমাৰ এটা পূৰ্ণাংগ কমিটি। এই পূৰ্ণাংগ কমিটিয়ে আজি সমগ্ৰ ৰৌতা হয়তো আশা ৰাখিছে বহুত কিবা এটা হ'ব। তাৰ ভিতৰত অলপ আগতে আপোনালোকে যিটো সুধিলে বোলে যিবিলাক আমাৰ পিলপিলি সাধাৰণতে অসুবিধা যথেষ্ট থল আছে। বণিকন্ঠা হিচাপত আমি এইটো কোনো ৰাজনৈতিক নহয় বা প্ৰশাসনৰ দিশটো আমি নোৱাৰোঁ। তো এইখিনি আমি প্ৰশাসনক টানি অনুৰোধ কৰিব পাৰিম। আৰু এইখিনি অকল বণিকন্ঠাৰ দায়িত্ব নহয়, প্ৰশাসনৰ এটা দায়িত্ববোধ থকাটো মই ভাবোঁ। কাৰণ কিয় ৰৌতাখন ওদালগুৰি সদৰৰ মেইন দুৱাৰমুখ। বাহিৰৰ পৰা অহা মানুহ, আজি পৰ্যটকে হওক, আজি কোনো দিছপুৰৰে হওক, আজি অন্যান্য যিখিনি মানুহ আহে আমাৰ ৰৌতা প্ৰৱেশ পথেদিয়ে সোমাব লাগে।
আৰু য'ত দেখা পাইছে আপোনালোকে বা এদিন আহি আপোনালোকে দেখাব ৰাইজক তাত বিভিন্ন যান জঁটৰ সমস্যা তাত অনাধিকাৰ ভাবত মানে কিছুমানে অধিকাৰ সাব্যস্ত কৰি লয় তাতে মানে কেনেকুৱা মোৰ সেইখন ঠাই মই দোকান দিম গতিকে এইখিনি আমি যদি ক'বলৈ যাওঁ গাইকোটা হ'বত তেতিয়া এটা পৰিৱেশ সৃষ্টি হয় কাজিয়াৰ তো এইখিনি হস্তক্ষেপ কৰা দায়িত্বটো মই বিচাৰোঁ প্ৰশাসনে লওক তাত প্ৰশাসনো জড়িত হ'ব লাগিব কাৰণ চাওক নাতিদূৰতে আমাৰ ব্লক অফিচ আছে তেওঁলোকৰ ইয়াতে ৰৌতা ডেভেলপমেণ্ট ব্লক তেওঁলোকৰ ইয়াতে কৰণীয় আছে বুলি ভাবোঁ মই তেওঁলোকে এইখিনি কৰিব লাগেই কাৰণ ৰৌতা ব্লকৰ থ্ৰুইদি আজি অটো ষ্টেণ্ড হ'ব লাগে এখন যিকেইখন অটো ষ্টেণ্ড আমাৰ দোকানৰ সন্মুখত থাকে পিলপিলিবিলাকৰ এখন নিৰ্দিষ্ট ঠাই তেওঁলোকে কৰি দিব লাগে তেওঁলোকে দোকানৰ সন্মুখত ৰাখে ষ্টেট বেংক সন্মুখত আছে য'ত অৰাজকতাৰ সৃষ্টি হয় তাৰপাছত কিটো টেকনিকত কি কাৰণত নলাবিলাকতে হ'ল এটা সময়ত নলাবিলাক চৰকাৰী নিয়ম অনুযায়ী হৈছিল হঠাৎ কিয় আধাতে মানুহৰ দুৱাৰমুখত মানুহৰ কোনোবা দোকানৰ সন্মুখত আধাতে নলাটো এৰি গৈ এইটো সমস্ত নলাটো ভৰ্তি আজি বিড়ম্বনাত পৰি আছে দোকানীবিলাকে এই প্ৰশ্নটো মই প্ৰশাসনক ঠেলি দিছোঁ কি সূত্ৰত তেওঁলোকে দীঘলীয়া কৰি তেওঁ ন্যায় ব্যৱস্থা কিয় নকৰিলে সুচাৰুৰূপে কিয় নকৰিলে অৰ্ধ অৱস্থাত কিয় পেলাই থৈ গ'ল আজি এই জীয়াটো ভোগাৰ কাৰণে এইটো ৰাইজৰ প্ৰশ্ন এইটো বনিকন্ঠাৰ প্ৰশ্ন আজি জীয়াটো কিয় ভোগাইছে তেওঁলোকে এইটো প্ৰশাসনৰ দায়িত্ব নাছিল নেকি কাৰণ আজিকালি অলপতে হ'বলৈ গৈ আছে আপোনালোকে গমেই পায় অলপতে আপোনাৰ ঘোষণা হৈছে ৰৌতা টাউন কমিটি তো টাউন কমিটি হওঁতে তাৰ আগমুহূৰ্তত মই বিচাৰিছোঁ কি এই খচৰাবিলাক কি হোৱা নাছিল নেকি টাউন কমিটি এখন গঠনৰ মুহূৰ্তত এইখন টাউনৰ যোগ্য হয় নহয় এইবিলাক খচৰা প্ৰস্তুত হ'ব লাগিছিল কোনো খচৰা প্ৰস্তুত নাই কালি কমিটি এখন পাতি দিব টাউন কমিটি তাত খালি এটা আৰ্থিক বজাহে ল'ব লাগিব আৰ্থিক অনুদানটো লৈহে তেওঁলোকে চলাব তো দোকানীখিনি অলৰেডি ইমান জীয়াটো ভুগি আছে এটা সুব্যৱস্থা নাই য'ত গাইগোটা কৰি প্ৰত্যেকটো ডিপাৰ্টমেণ্ট জড়িত হৈ আছে এটা প্ৰশাসনৰ ভাগ আছে তেওঁলোকৰ এইটো চকুমুদা কুলি ভাও অৱস্থা লৈ এই ৰাইজক জীয়াটো ভোগাই থকাৰ অৰ্থটো কি আৰু অজুহাত দেখাই তেওঁলোকে এটা ৰৌতা টাউন কমিটি মই টাউন কমিটিক মই ওলাই কৰা নাই তেওঁলোকক আদৰণি জনাইছোঁ কিন্তু এই যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো তাৰে আগমুহূৰ্তত হ'ব লাগিছিল বুলি মোৰ অনুধাৱন হয় নিশ্চয়কৈ চলিছে চাওক টাউনখন যেতিয়া আমাৰ আগৰ যিটো পৰিসীমা আছিল এতিয়া লাহে লাহে দোকান পোহাৰবিলাক বৃদ্ধি হৈছে তো আমি যিটো সীমা লৈছিলোঁ নাতিদূৰতে আৰু এখন দোকান তাৰপিছত আৰু দোকান হৈ গৈছে তো তেওঁলোকেও বিচাৰিছে হয়তো কিছুমান দোকানী বিচাৰিছে যিহেতু ইখন দোকানেৰে সেইখন কেনেকুৱা হ'ব আৰু কিছুমান আনুষংগিক কথা আহি পৰিব তাত এতিয়া আমাৰ ভাঙনমুখী আহিব যদি তেওঁলোকক আউটত নানো মোৰ বোধেৰে কাৰণ মঙলবাৰ বন্ধটো আজি ইয়াৰে লৈ দোকান ধৰক আপোনালৈ দোকানখন আছে সীমাবদ্ধ আমাৰ আপোনাৰখনলৈ বন্ধ থাকিব আৰু আপোনাৰ নিয়াৰেবল দোকানখন খোলা থাকিব কাৰণ আপুনি আউটত নাই তো সম্পূৰ্ণ ব্যৱস্থাটো আমাৰ কি হ'ব ভৱিষ্যত ভাঙনমুখী হ'ব সেইকাৰণে যিটো আমাৰ নিয়াৰেবল যিটো অতি স্পৰ্শকাতৰ নিয়াৰেবল আমি ভৱিষ্যত বনিকন্ঠাই আমি আলোচনা চলি আছে তেওঁলোককো আমি আমন্ত্ৰণ কৰিছোঁ ভৱিষ্যত আমি নীতি নিৰ্ধাৰণৰ জৰিয়তে কিমানলৈ নিম এইটো আপোনালোকে হয়তো ভগৱান দিলে আৰু এদিন বস্তুটো আপোনালোকক কোৱা হ'ব আৰু আগন্তুক দিনত সকলোৰে আশীৰ্বাদ সহায় সহযোগিতা কামনা কৰি আমি কেনেদৰে চলাই নিব পাৰোঁ এইটো গ্ৰহণযোগ্য বা চাব লগা দিশ হ'ব এইখিনি কথা